हेलो गाइस आमी आज बजार কৰিবলৈ গৈ আছো आज বতৰটো ভাল দেখি ভাবিলো যে বজাৰ কৰি আহো আৰু ডেন্টিষ্টৰ ওচৰতো কাম আছে অলপমান তো সেইভাবে ভাবিলো যে আজি গৈ আহো কাৰণ ইমানটা ঘৰৰ পৰা লোৱা নহয় বজাৰলৈ অলপ দূৰ হয় যিহেতু তো ভাবিলো সদায়তো যোৱা নহয় সেইকাৰণে ভাবিলো আজি বতৰটো ভাল কৰা দেখি সকলোৱে গৈ আহো আৰু আমাৰ মানে ইয়াৰ ওচৰৰ দোকান কেইখনত সকলো বস্তু পোৱা নাযায় আৰু অলপ দূৰ হয় বজাৰলৈ আৰু সব ৰাস্তা কিমান ঠেক হয় ইয়াৰ পাহাৰীয়া ৰাস্তা মানে দুখন গাড়ী একেলগে ক্ৰছ কৰিবলৈ দিগদাৰ হৈ যায় আৰু আজি সব বতৰটো কিমান ভাল কৰিছে আজি আমি মানে মোৰ হাকুমাৰ ডেন্টিষ্টৰ ওচৰত কাম আছিল মানে দাঁতৰ বিষ হৈ আছিল বহুত দিনৰ পৰা আৰু আমাৰো অলপ ঘৰৰ বজাৰ পাতি কৰিবলৈ আছে আৰু এসব তলত নদী হয় এখন নদী মানে ইমানটা পানী নহয় ইয়াত বাৰিষা কালতো নহয় কাৰণ